ঐ আগতে যে আমি পিঠা বনাই বনাই মাটি টেকেলিত ভৰাই থৈছিলো কি যে মজা দিন আছিলে ন সেইবোৰ হয় দেই আজিকালি বোলে নগৰত এই পিঠা লাড়ুবিলাককে পলিথিনত বান্ধি এগাল এগাল দামত বিক্ৰী কৰে ৰচোন চাও এইফালে আছোন আমি আটাইকেইজনীয়ে মিলি এই ব্যৱসায়টো কৰিব নোৱাৰোনে পাৰিম কিয় নোৱাৰিম পাৰিলিয়ে যেনিবা পুঁজি পাবি ক'ত আৰু পুঁজি যেনিবা পালিয়েই বিক্ৰী কৰিবি ক'ত স্বদেশী মেলা অ দুলালদা আপুনি আমাৰ কথাবোৰ শুনি আছিলে ইয়েছ তহঁতি ঠিক কথাকে চিন্তা কৰিছ এই ব্যৱসায়টো এই বিহু বুলিয়ে নহয় বুজিছ 12 মাহেই চলি থাকে আৰু এই ব্যৱসায়টো কৰি তহঁতি স্বাৱলম্বী হৈ তহঁতৰ ঘৰখন ধুনীয়াকে চলাই থাকিব পাৰিবি মানে ধৰ বজাৰ নীতি এই সকলোবিলাকৰ সংবিধান পাবি স্বদেশী মেলা স্বদেশী মেলা হয় 2025 বৰ্ষৰ 8 জানুৱাৰীৰ পৰা 15 জানুৱাৰীলৈ গোৱালপাৰাত স্বদেশী জাগৰণ মঞ্চৰ উদ্যোগত আয়োজন কৰা হৈছে স্বদেশী মেলাত সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামত কৰা হ'ল মনত ৰাখিব ঘৰলৈ যেতিয়াই বস্তু কিনিব কেৱল স্বদেশী বস্তুহে কিনিব ঐ পৰিবি এনেকৈ দৌৰি থাকেনে দূৰ নাই গাড়ীহে চলাইছো মই ডাঙৰ হৈ আমেৰিকালৈ যাম ডাঙৰ ডাঙৰ গাড়ী কিনিম আৰু বাৰ্গাৰো খাম কোৱাটো কৰোবাৰ প্ৰথমতে আমাৰ দেশৰ খাদ্যবোৰ খাই ল আমেৰিকালৈ যায় বাগাৰা খায় ভালকৈ পঢ়া শুনা কৰি আমাৰ দেশখনৰ বিষয়ে জানি ল আমাৰ এই দেশখনতো বহুত চাবলগীয়া বস্তু আছে সঁচা মই কেনেকৈ গম পাম সঁচা নে মিছা একদম সঁচা আমাৰ স্বদেশতে আছে সকলো বাহ ৰবীন্দা তই আজি কি সময় পালি সঠিক সময়ত সঠিক খবৰ এটা দিবলৈ আহিছোঁ আৰু ৰূপ তয়ো তোৰ সকলো প্ৰশ্নৰ উত্তৰ স্বদেশী মেলাতে পাই যাবি স্বদেশী মেলা স্বদেশী জাগৰণ মঞ্চৰ উদ্যোগত আয়োজন কৰা স্বদেশী মেলাত তহঁতৰ দৰে থলুৱা উদ্যোগী যুৱ প্ৰজন্মক আগুৱাই নিবলৈ বিভিন্ন ধৰণৰ সভা সমিতি মেল মিটিং আদিৰ আয়োজন কৰা হৈছে আৰু তোৰ এই বস্তুবোৰৰ বজাৰ চাহিদা আৰু অধিক উৎপাদন কৰিবলৈ কি কৰিব লাগিব সব কথা গম পাই যাবি তই স্বদেশী মেলালৈ মামা মেলাত আৰু কি আছে আমাৰ স্বদেশৰ বিভিন্ন প্ৰান্তৰ খাদ্য সম্ভাৰ আৰু উৎপাদিত সামগ্ৰীৰে ভৰি আছে স্বদেশী মেলা হয় 2025 বৰ্ষৰ 8 জানুৱাৰীৰ পৰা 15 জানুৱাৰীলৈ গোৱালপাৰাত স্বদেশী জাগৰণ মঞ্চৰ উদ্যোগত আয়োজন কৰা হৈছে স্বদেশী মেলাত সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামত কৰা হ'ল মনত ৰাখিব ঘৰলৈ যেতিয়াই বস্তু কিনিব কেৱল স্বদেশী বস্তুহে কিনিব পটুল তহঁতি বোলো একেবাৰে আজি দৰদি খুৰ যে এতিয়াই কিবা এটা কৰিব নোৱাৰিলে এবাৰ বিহুত ট্ৰইলেটকে বোলে তাইক বেবাত দিবগে আৰু তাইও হৈ যাবগে তেতিয়াহ'লে এতিয়ানো মই পটককে চাকৰিনো ক'ত পাওঁ কচোন চাকৰি তাতকে তই নিজে কিবা এটা কৰাৰ কথা চিন্তা নকৰ কিয় কথা কয় মোৰনো কিডাল আছে তই যে বহি এই কান্দি আছ এই মাটিটুকুৰ এইটুকুৰ কাৰ আৰু যে সেই পুখুৰীটো সেইটো কাৰ তহঁতৰ নহয় আৰু এই পথাৰখন তই যে বজাই আছ বাঁহীটো নিজ হাতে বনোৱা নহয় জানো হয় তাতেনো কি হ'ল বল মোৰ লগত ওলা তোৰ এই সকলোবিলাক সমস্যাৰ সমাধান এঠাইতে পাবি বল ওলা মোৰ লগত ওলা ক'লৈ স্বদেশী মেলালৈ ময়ো যাম আমাৰ দৰে যুৱ প্ৰজন্মক স্বাৱলম্বী কৰাৰ পৰা সকলো দিহা পৰামৰ্শ এই স্বদেশী মেলাতে উপলব্ধ স্বদেশী মেলা হয় 2025 বৰ্ষৰ 8 জানুৱাৰীৰ পৰা 15 জানুৱাৰীলৈ গোৱালপাৰাত স্বদেশী জাগৰণ মঞ্চৰ উদ্যোগত আয়োজন কৰা হৈছে স্বদেশী মেলাত সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামত কৰা হ'ল মনত ৰাখিব ঘৰলৈ যেতিয়াই বস্তু কিনিব কেৱল স্বদেশী বস্তুহে কিনিব